সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল, হাতৰ আড্ডা চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো কেইটামান হাতৰ আৰু প্ৰতিটো হাতৰৰ বিনিময়ত 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল আলিৰ দৰে যায় মূৰ দাঙি দাঙি চাই। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো হ'ল বেজি। বেজি চিনি পাইছেনে? এতিয়া আপোনালোকৰ মাজত 2 নম্বৰ প্ৰশ্ন। এটা মাৰলি দুখন চাল নবন্ধাকৈ ৰৈ আছে সৰ্বকাল। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল কলপাত। 3 নম্বৰ প্ৰশ্ন। কি দৰাত বহিব নোৱাৰি? ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। প্ৰশ্নটো আকৌ এবাৰ কৈছো, কি দৰাত বহিব নোৱাৰি? সময় শেষ। উত্তৰটো হ'ল দা দৰাত। এতিয়া 4 নম্বৰ প্ৰশ্ন। কাল বৰণ অষ্টচৰণ বেৰত খেৱালি মাৰে বেৰতেই হয় মৰণ। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল মকৰা। 5 নম্বৰ প্ৰশ্ন। দিনত নাথাকে ল'ৰা ছোৱালী ৰাতি নাথাকে কোনো প্ৰাণী। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল বিদ্যালয়। এতিয়া 6 নম্বৰ প্ৰশ্ন। তলত গোটা ওপৰত ছাতি তাক নাখায় আহিন কাটি। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল কচু। এতিয়া 7 নম্বৰ প্ৰশ্ন। মাকে বৰশী বাই পুতেকে সৰক চাই। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। ক'ব পাৰিছেনে উত্তৰটো কি? উত্তৰটো হ'ল বাঁহৰ গছ। 8 নম্বৰ প্ৰশ্ন। মাকে থাকে বহু দূৰত সন্তান জন্মে লোকৰ ঘৰত। ক'ব পাৰিবনে উত্তৰটো কি? সময় আৰম্ভ। সময় শেষ। উত্তৰটো হ'ল কুলি চৰাই। এতিয়া 9 নম্বৰ প্ৰশ্ন। ৰজাৰ পুতেকে ভাত খাই মুখ মেলি আছে চাই। ক'ব পাৰিবনে উত্তৰটো কি? সময় সমাপ্ত। উত্তৰটো ক'ব পাৰিছেনে? উত্তৰটো হ'ল চৰিয়া। এতিয়া 10 নম্বৰ প্ৰশ্ন। গছত থাকে উৰিব পাৰে নাই কিন্তু তাৰ পাখি। ক'ব পাৰিবনে উত্তৰটো কি? সময় শেষ। উত্তৰটো হ'ল বতাহ। বতাহৰ পাক নাই। বন্ধু বান্ধৱীসকল, কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিছে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক কৰি দিব। এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' পাই থকাৰ বাবে হাতৰ আড্ডা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।